কিন্তু যিখন ডেথ চাৰ্টিফিকেট আছে সেইখনত লিখা আছে অকল ড্ৰাউনিং বুলি আছে। ডেট মিনছ তেওঁ পানীত ডুবিছে। এতিয়া কথা মোক যদি কোনোবাই যদি পানীৰ তলত লৈ যায় যদি গলত চেপিও যদি মাৰে নহয় সেইটো আকৌ ড্ৰাউনিং বুলি আহিব। কাৰণ শ্যামকানু মহন্তৰ যিখন দোকান কলা সংস্কৃতিক লৈ যিখন তেওঁ দোকান চলায় চবতকৈ দামী বস্তুটো হ'ল দোকানৰ জুবিন গাৰ্গ। জুবিন গাৰ্গক তেল মাৰোঁতে পাহৰি গৈছে অকল যে মদ খোৱালেই নহ'ব, যে তাক খুৱাবও লাগিব। মই এজ এ ঋতু কলিতা মই গেৰেণ্টি দিছোঁ জুবিন গাৰ্গৰ এণ্টায়াৰ জাৰ্ণিটো বেয়া কৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। এতিয়া শ্যামকানু মহন্তৰ যদি ক'ৰবাত যদি ভুল আছে কোনো এজন কিন্তু আৰ্টিষ্টে কিন্তু শ্যামকানু মহন্তৰ এগেইনষ্টত কথা পতা নাই। কিয় জানেনে? শ্যামকানু মহন্তৰ কাৰণে তেওঁলোকে ক'ৰবাত শ্ব' পাব, ক'ৰবাত ৰঙালীত এটা খানাপাৰাত পেলাই ইয়াতে গান গাব পাৰিব, ক'ৰবাত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব, ক'ৰবাত দেলহিত পাতিব। বহুত মানুহ আছে জুবিন গাৰ্গৰ আশে পাশে, মিউজিচিয়ান হওক কোনোবা ছিংগাৰ হওক, চব স্বাৰ্থপৰ। সেইকাৰণে অসমৰ ৰাইজে আজি তাৰমানে ন্যায় পোৱা নাই। খুব ভাল কথা, কাৰণ অকল ময়ে নহয় গোটেই সমগ্ৰ অসমবাসীয়ে বিচাৰিছে যে যিখিনি আমি ৰিপৰ্ট পাইছোঁ, কাৰণ এতিয়াতো আমি পষ্টমৰ্টম ৰিপৰ্ট পোৱা নাই এতিয়ালৈকে, হয়নে? কিহৰ কাৰণে পাব্লিক কাৰণে হয়তো পাব্লিক নকৰিব পাৰে, কিবা হয়তো নিয়ম থাকিব পাৰে, কিন্তু যিখন ডেথ চাৰ্টিফিকেট আছে সেইখনত লিখা আছে অকল ড্ৰাউনিং বুলি আছে। ডেট মিনছ তেওঁ পানীত ডুবিছে। এতিয়া কথা মোক যদি কোনোবাই যদি পানীৰ তলত লৈ যায় যদি গলত চেপিও যদি মাৰে নহয় সেইটো আকৌ ড্ৰাউনিং বুলি আহিব, হয়নে নহয়? এতিয়া কিছুমানে কৈছিল যে চিভিয়াৰ এটেক হৈছে, হাৰ্ট এটেক আহিছে, সেইটো বস্তু নিশ্চয় ওলাই পৰিব। সেইটো একচুৱেল যিখন ছবি আমি চবে বিচাৰিছোঁ আৰু চবেই অসমবাসীয়ে দেখক। নহয়, ইয়াতে কথাটো কেনেকুৱা, যিবিলাক মানে মানুহ কিছুমানে কৈছে যে তেওঁলোকে প্লেনিং কৰি মাৰিছে। প্লেনিং কৰি নামাৰে, কাৰণ শ্যামকানু মহন্তই জুবিন গাৰ্গক প্লেনিং কৰি মাৰ্ডাৰ নকৰে। কাৰণ শ্যামকানু মহন্তৰ যিখন দোকান কলা সংস্কৃতিক লৈ যিখন তেওঁ দোকান চলায় চবতকৈ দামী বস্তুটো হ'ল দোকানৰ জুবিন গাৰ্গ। গতিকে প্লেন কৰি নামাৰে, কিন্তু কথাটো হ'ল তেওঁলোকে জুবিন গাৰ্গক কৰা মৰম আৰু জুবিন গাৰ্গক লৈ কৰা যিটো বেপাৰ তাৰ যিটো তালমিল বহুত বেছি ইম্বেলেঞ্চ হৈ গৈছে। তেওঁলোকে পাহৰি গৈছে জুবিন গাৰ্গক তেল মাৰোঁতে পাহৰি গৈছে অকল যে মদ খোৱালেই নহ'ব, যে তাক খুৱাবও লাগিব। কথাটো বুজি পাইছেতো? সিহঁতে বস্তুটো পাহৰি গৈছে। তাহাঁতে বেপাৰখনক বেছি প্ৰাধান্য দিলে। তাৰ মেনেজাৰে হওক বা লগত যিখিনি মানুহ থাকে বা শ্যামকানু মহন্তৰ নিচিনা ব্যক্তিয়ে হওক, তেওঁলোকৰ ভুলৰ কাৰণে গাফিলতিৰ কাৰণে আজি গোটেই অসমবাসীয়ে জুবিন গাৰ্গক হেৰুৱাইছোঁ, সেইখিনি আৰু। একদম মই আগৰ পৰা কৈ আছোঁ যে 2011 মানৰ পৰা অলমষ্ট 2011-12 পৰা মানে জুবিন গাৰ্গৰ আশে পাশে এটা বেলেগ এটা লবি এটা ক্ৰিয়েট কৰা হৈছিলে। আৰু তাতে যিখিনি ভাল মানুহে যিখিনি নিস্বাৰ্থভাৱে জুবিনদাৰ লগত বজায় বা কোনোবাই জুবিনদাৰ লগত থাকে সেইখিনি মানুহক আঁতৰাই দিয়া হৈছে। কিছুমান চুৰ দাগা বাজে। মই আকৌ নাম ল'ম শেখৰজ্যোতি গোস্বামী। তাৰ এগেইনষ্টত কোনো এফআইআৰ একো হোৱা নাই এতিয়া অসমত, কিন্তু নিউজ চেনেলবিলাকে গৈ তাতে ইণ্টাৰভিউ লৈ আছে। মই নাজানো কিহৰ কাৰণে সি থাকিব পাৰিছে, কাৰণ কেছ দিয়া নাই। কিন্তু মই কৈছোঁ, মই গেৰাণ্টি দিছোঁ, মই এজ এ ঋতু কলিতা মই গেৰাণ্টি দিছোঁ জুবিন গাৰ্গৰ এণ্টায়াৰ জাৰ্ণিটো বেয়া কৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী। আপোনালোকে চবেই জানে NK প্ৰডাকশ্যন মানে জুবিন গাৰ্গ। বহুতেতো NK প্ৰডাকশ্যনৰ মালিক বুলি জানে, আৰু জুবিন গাৰ্গ মানে হ'ল NK প্ৰডাকশ্যন। আগৰ যিমান পুৰণি গীত আছে ভাল গীত আছে চব NK প্ৰডাকশ্যনৰ ৰেকৰ্ড হৈছিল। মালিকৰ নাম আছিলে দেৱ বৰকটকী আৰু জুবিন গাৰ্গৰ মাজত ৰিলেশ্যন বেয়া কৰিছে শেখৰজ্যোতি গোস্বামীয়ে। সিহঁতক যিমান মিউজিচিয়ান আছে, যিমান মিউজিক ইণ্ডাষ্ট্ৰীৰ মানুহ আছে নহয়, চবেই জানে। কোনো মানুহবিলাকে কথা নকয়। এতিয়া সমস্যাটো হৈছে মানুহবিলাকে মুখ নেমেলে। প্ৰব্লেমটো হৈছে সেইটো। এতিয়া শ্যামকানু মহন্তৰ যদি ক'ৰবাত যদি ভুল আছে কোনো এজন কিন্তু আৰ্টিষ্টে কিন্তু শ্যামকানু মহন্তৰ এগেইনষ্টত কথা পতা নাই। কিয় জানেনে? শ্যামকানু মহন্তৰ কাৰণে তেওঁলোকে ক'ৰবাত শ্ব' পাব, ক'ৰবাত ৰঙালীত এটা খানাপাৰাত পেলাই ইয়াতে গান গাব পাৰিব, ক'ৰবাত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব, ক'ৰবাত দেলহিত পাতিব, সেইবিলাকত গান গাব পাৰিব। গতিকে সুবিধা নাপাবৰ কাৰণে মাত নামাতে, কিন্তু চবেই কিন্তু চব কথা জানে। সমস্যাটো হৈছে বহুত মানুহ আছে জুবিন গাৰ্গৰ আশে পাশে, মিউজিচিয়ান হওক কোনোবা ছিংগাৰ হওক, চব স্বাৰ্থপৰ। সেইকাৰণে অসমৰ ৰাইজে আজি তাৰমানে ন্যায় পোৱা নাই। ঠিক আছে, তেওঁ ঢুকাইছে, ঠিক আছে, কিন্তু কথাটো হ'ল কেনেকৈ ঢুকাল, ইমান দেৰিকৈ কিয় নিউজ বাজিলে, সেইটো প্ৰশ্ন, ডাঙৰ প্ৰশ্ন। মই প্ৰথম কৈছিলোঁ যে 2.5 ঘণ্টা 2 ঘণ্টা আগতে আমি খবৰ পাইছোঁ। কিয় পাইছোঁ? ঠিক আছে, আমি খবৰ পাইছোঁ, কিন্তু নিউজ চেনেলবিলাকত কিয় অহা নাই? ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে নিউজ চেনেলবিলাকত দিয়াৰ আগতে তেওঁলোকে বস্তুবিলাক স্ক্ৰিপ্ট বনাই লৈছে যে আমি এনেকৈ ক'ম সেনেকৈ ক'ম। আৰু সেইকাৰণে আপোনালোকে জানে কেতিয়াবা পেৰাগ্লাইডিং বুলি নিউজ আহিলে চব নিউজত বাজিছে, কেতিয়াবা স্কুবা ডাইভিং। পেৰাগ্লাইডিং হ'ল ওপৰৰ বস্তু, স্কুবা ডাইভিং তলৰ বস্তু, মানে আকাশ পাতালৰ ডিফাৰেঞ্চ তাৰমানে তাহাঁতৰ মানে কথাবিলাক মানে ইমান মেনুপুলেশ্যন চলিছিলে। সেইটো দুখৰ কথা। সেইকাৰণে কৈছোঁ যে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খেলি মেলি আছে, আৰু সেইকাৰণে পষ্টমৰ্টম যে হ'ব, যে যিটো আমি দেখা পালোঁ এতিয়া
আমি ভাল পাইছোঁ, হওক আৰু এটা সঠিক এটা ৰিজাল্ট এটা আহক, যাতে অসমীয়া ৰাইজে যাতে ন্যায় পায় যাতে।